নেকি কথা পাতি পাতি এনেকুৱা বহুত কাম কৰি পেলাব পাৰো হেৰি কৰাচোন ফোনটো লগোৱাচোন তোমাক অকলে এৰি থৈ যাবলৈ ভাল লগা নাই অ একো নহয় আপুনি যাওক মই পাৰিম নহয় তুমি অকলে কেনেকৈ থাকিবা 6 বছৰৰ পৰা অকলে আছো মা পাৰিম তেনেহ'লে তুমি থাকা মই আহো দেই আহিলা খুৰী মোৰ দেৰিয়ে হ'ল বেয়া নাপাব দেই কিনো কথা বল মোৰ ভাল লগা নাই গৌতম মোৰ ভাল লাগিছে আমি বেলেগ বেলেগ বুলি ভাবিবলৈ বাদ দিলে চব সহজ হৈ যাব আৰু এনেকে ভৰিটো তিয়াই থলে বিষটো কমি আহিব বেছি চিন্তা কৰি আছা আমি সদায় এনেকে থাকিম দেই গিৰিয়েক ঘৈণীয়েকতকৈও আমি বন্ধু হৈ থাকিম থাকিবানে বেলেগে আমাক কি ভাবে ভাবক আমি কি ভাবো সেইটোহে বেছি ডাঙৰ কথা হ'ব হ'ব থেংক ইউ টো কিয় এনেই বিজি ফৰ নাথিং যে মই একো কাম নাই কিন্তু বহুত বিজি দেই কিন্তু আহিব নোৱাৰা কাৰণটো অলপ এনে হাতত পইচা পাতি নাই বুজিছা খবৰ ল'বলৈ আহিলেতো কিবা এটা লৈ আহিব লাগিব দিয়াচোন সেইকাৰণে কালি টিকা এটা কৰিলো 500 পালো দেই তাৰে অলপ গৰৈ মাছ লৈ আহিছো তোমালে তুমি খাব লাগিব এই কটা চিঙাবোৰ বোলে সোনকালে শুকায় সেইবোৰ কিয় আনিব লাগেনো ছাৰ প্ৰথম কথা তুমি মোক ছাৰ বুলি নামাতিবা নাম কাঢ়ি মাতিবা নামটোতো জানাই দম বৰুৱা গতিকে নাম কাঢ়ি মাতিবা পিছত তুমি দাদা ককাইটো যি লগোৱা লগাব পাৰিবা সেইটোত মোৰ আফচোচ নাই আৰু ছেকেণ্ড থিং এইবোৰ নলাকে মই আহিব নোৱাৰো বাকী জানো ভাত খাই চাকৰিটোহে নোহোৱা হ'ল মনটো কিন্তু একে আছে দেই বাকী বৰুৱাটো চিন্তা নানাও দিয়া তাক মই হস্পিটেলতো কামুৰি আছো বুজিছা আকৌ ভগৱানে মোক ইমান কষ্ট দিছে বুলি ভাবি আছিলো আচলতে আপোনাক পোৱাৰ পৰীক্ষা লৈ আছিল